হাই গাই, কেনেকৈ আছে? ভালে আছে যেন আশা কৰিছোঁ। আপোনালোকৰ দুৱাত ময়ো ভালে আছোঁ। আৰু কাইলৈ আমাৰ ঈদ আপোনালোকে জানেই। আৰু আজি কি কি কাম কৰিম মই আপোনাক দেখাই যাম। আৰু ঘৰত মই ভাবিছোঁ ফুলখিনি যিখিনি আমি ধুইছিলোঁ সেইখিনি আমি লগাম আৰু আপোনালোকক মই দেখুৱাই যাম। মোৰ ভিডিঅ'টো আপোনালোকে চাই যাব। এই আমাৰ ফুলখিনি ধোৱা হৈ গৈছে। এতিয়া আমি তাতে আমি লগাই দিম। লগাই থাকোঁতে মই আপোনালোকক দেখুৱাম। ফুলখিনি অনা হৈ গ'ল, ওপৰৰ পৰা তলত আমি লৈ আহিলোঁ। এতিয়া মই এটা এটাকৈ লগাই যাম। টাবকেইটাত মই ভৰাই ভৰাই গৈ থাকিম, আপোনালোকে চাই যাব। ঘৰত ফুলটো হ'লে ঘৰটো অলপ শুৱনি কৰে, চাবলৈও ভাল লাগে। এয়া গাইজ, আমাৰ ফুল লগোৱা হৈ গ'ল। মই আপোনালোকক দেখুৱাই আছোঁ। মই লগাই লৈছোঁ গোটেইখিনিতে ফুল। মই কানি খুলি থৈছিলোঁ। এতিয়া ভাবিছোঁ মই কাপোৰখিনি লগাই লওঁ। মই এতিয়া এটা এটাকৈ ফুলৰ কাপোৰ লগাই আছোঁ। আপোনালোকক দেখুৱাই যাম, লগাই যাম, দেখাই যাম। আপোনাৰ ভিডিঅ'টো চাই যাব আপুনি। এইয়া গাইজ, এতিয়া আমাৰ বেটীয়ে কাপোৰ লগাইছে। এতিয়া ঈদ হ'লে মানে আমাৰ বেটীয়ে কাপোৰ লগায়। এতিয়া মোক লগাবলৈ দৰকাৰ নহয়, কেলেকি ছোৱালী ডাঙৰ হৈ যোৱাৰ পাছত ছোৱালীয়ে লগায়, মাকৰ সেইকেইটা কৰিব নহয়। ঈদত ঘৰ কেনেকৈ ডেক'ৰেশ্যন কৰিব লাগে মোৰ বেটীয়ে চব কৰে। গাইজ, এতিয়া আমাৰ বেটীয়ে পিলো লগাই দিছে। পিলোটো দিলে ভাল লাগে চুপাৰত। এইয়া চক গাইজ, আমাৰ এতিয়া চিজিল কৰা হৈ গ'ল। এতিয়া আমি বাকীখিনি ৰুমো আমি চিজিল কৰি ল'ম। এতিয়া গাইজ, আমাৰ কাপোৰ চাপোৰ লগোৱা হৈ গ'ল। এতিয়া মই ভাবিছোঁ মেহেন্দি লগাই লওঁ। হাই গাইজ, আসসালামু আলাইকুম। ঈদ মুবাৰক। মোৰ ফালৰ পৰা সকলোকে আপোনালোকক ঈদৰ শুভেচ্ছা জনালোঁ। আজি আমাৰ কুৰবানী ঈদ হয় আৰু আমাৰ আজি কুৰবানীও দিব। এতিয়া আমাৰ বেটাহঁতি মছজিদলৈ গৈছে। মছজিদৰ পৰা নমাজ পঢ়ি আহি আমাৰ ঘৰত কুৰবানী হ'ব। আৰু আমি
ঘৰত কোৰবানী নিদিওঁ, আমি কেকাহঁতৰ লগতে কোৰবানী দিওঁ। কেকাহঁতৰ বহুত হেঁপাহ থাকে যে আমাৰ বোৱাৰীকেইটা আহি লগতে ঈদটো কৰিব বুলি, আৰু আমাৰ ফেমিলিৰ লগতে আমি যিকোনো কাম আমি লগতে লাগি ভাগি আমি কৰোঁ। আৰু আপোনালোকে মোৰ ভিডিঅ'টোত মই দেখাই যাম আপোনালোকক মই কি কৰি আছোঁ, আমাৰ ফেমিলিৰ লগত মিলিজুলি আমি ঈদ কৰিছোঁ। আপোনালোকক মই গোটেইখিনিয়ে দেখাম, আপোনালোকে চাই যাব। এয়া চাহ পাতি থৈছে আমাৰ বেটীয়ে, কোৰবানী দিয়া মানুহকেইটাক আমি চাহ দিব লাগে, সেইটো কাৰণে বনাই আছে। এইফালে আমি আলু পিঁয়াজ লৈছোঁ, ভাত তৰকাৰী বনাবৰ কাৰণে আমি এইফালে ৰেডি কৰি আছোঁ। এইফালে আমাৰ বেটীয়ে চৰবত বনাই আছে কোৰবানী দিয়া মানুহকেইটাক খাবৰ কাৰণে। এইফালে আমাৰ মাহী আলু পিঁয়াজ কাটি আছে। ৱালাইকুম। এই আমাৰ ডাঙৰ টিকিলি, এয়া সৰু টিকিলি আমাৰ শুই আছে। সালাম দিয়ে বেটা, সালাম দিয়ে। এইফালে চাই, এইফালে চাই। ধুতি খুলি গ'ল, ধুতি খুলি গ'ল। কাক গুচা দিবি নটা? হা ভনীৰ নাম কি আৰু এজনীৰ নাম কি কৈ দিয়া? ভনীকেইজনীৰ নামটো কৈ দিয়া। কি নাম? কি নাম? আইতা আৰু বাইতা নেকি? এজনী আইতা, এজনী বাইতা। আইতা আৰু এজনী বাইতা। এজনী ভনীৰ নাম কি? সেই নামটো কৈ দিয়া। এবাৰ থিয় হৈ দিয়াচোন, থিয় হৈ দিয়া, উঠাচোন। থিয় হৈ কৈ দিওঁ তই। এই আমাৰ বেটীয়ে চেৱৈ বনাই আছে মানুহবিলাকক আমি দিবৰ কাৰণে। ৰাতিপুৱা সিহঁতি জলপান খোৱা নাই, ভাবিছোঁ আমি চেৱৈ দি দিওঁ। বহুত কষ্ট কৰিছে ইমান ৰ'দত বেচেৰাকেইটা। এয়া চাওক চেৱৈ, ঈদ বুলিলে আমাৰ চেৱৈটো নহ'লে আমাক ভাল নালাগে। আমাৰ টিকিলি দুইজনীয়ে শুই আছে। এইফালে আমাৰ ডাঙৰ বোৱাৰী মোবাইল চাই আছে। এইয়া বহি মেলি খুব হাঁহি আছে আমাৰ ছোৱালীকেইজনী। এইফালে আমাৰ বেটা এতিয়া ভাত খোৱা মানুহবিলাকক বহুত কষ্ট কৰিছে বেচেৰাটো গৰমত। এতিয়া আমি ঘৰ আহিলোঁ, আমাৰ কামো আজৰি হৈ গ'ল, সেইটো কাৰণে ঘৰ আহি গ'লোঁ। এতিয়া ঘৰতো বহুত কাম আছে আমাৰ। ভাবিছোঁ ভিডিঅ'টো আমি ইয়াতে সামৰোঁ, আৰু মোৰ ভিডিঅ'টো আপোনালোকে চাই যাব। আমাৰ দেখুৱাইছোঁ আমাৰ ফেমিলিৰ লগত আমি কি কৰিলোঁ, হাঁহি ধেমালি ফূৰ্তিতে আমাৰ ঈদটো ধুনীয়াকৈ গৈছে। আৰু মোৰ ভিডিঅ'টো যদি আপোনালোক ভাল লাগিছে, লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰেই নাপাহৰিব।